ভৱেন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি যাব ওলাইছোঁ নগাঁও, আৰু নগাঁৱত মই কিয় যাব ওলাইছোঁ তাৰ পৰিৱেশ মই দেখুৱাই থাকিম। এয়া গাড়ী ৰখি আছে, ৰাস্তাত খোজকাঢ়ি যাই আছোঁ। বাছ পালোঁহি, বাছত উঠি বহি ল'লোঁ আৰু বহি গৈ যাই আছোঁ। এতিয়া বৰ্তমান যায়ে আছোঁ আমি। আহি আমি কওঁ এই গণেশ মন্দিৰ পালোঁ। এই গণেশ মন্দিৰত পাৰ হৈ আমি গণেশ মন্দিৰ পাই আমি গাড়ী ৰখাই দিওঁ। গাড়ীৰ পৰা আমি সেৱা কৰিলোঁ। সেৱাটো কৰি আকৌ ৰাওনা হ'লোঁ। নহ'লে আমি শৰাইঘাট দলং পালোঁ। শৰাইঘাট দলং পাৰ হোৱাই নাই, দলঙতে আছোঁ বৰ্তমান। এই শৰাইঘাট দলং। আহি আমি খানাপাৰা পালোঁ, আৰু খানাপাৰাতে পাৰ হৈ আমি গৈ আছোঁ। আমি জাগৃতিত পালোঁ, জাগৃতিত হোটেলত ৰখাই দিলোঁ। হোটেলত চাহপানী খালোঁ, চাহপানী খাবৰ কাৰণে ৰখাই দিলোঁ। অকল চাহপানী খাই উঠি আমি গাড়ীত বহিলোঁ, আৰু গাড়ীত বহি উঠি ৰাওনা হ'লোঁ অলপ একদম নগাঁৱলৈ। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আমি পালোঁহি, আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি যাই আছোঁ। গৈ আছোঁ ভিতৰলৈ, সকলো মানুহবোৰ ভিতৰলৈ গৈ আছে। আমি ভিতৰত আহি পালোঁহি, ভিতৰত পালোঁহি, আহি গৈ আছোঁ ভিতৰলৈ। এই ভিতৰত আহি পালোঁহি বৰদোৱা থান। এই বৰদোৱা থানৰ ভিতৰত ভিতৰৰ পৰিৱেশ, এয়া ভিতৰৰ পৰিৱেশ, নাম কীৰ্তন চলি আছে একদম ভিতৰত। মই বহি আছোঁ আৰু মোৰ লগত যিকেইটা আছে আৰু আমি সকলোৱে বহি আছোঁ। ইয়াৰ ভিতৰত নাম ভাষণ চলি আছে ভিতৰত। ভক্তসকলৰ আৰু এই পৰিৱেশ ধুনীয়া, সুন্দৰ পৰিৱেশ, বৰ্তমান পৰিৱেশ। এই চাৰিওফালে পৰিৱেশ মই দেখুৱাইছোঁ আপোনালোকে। মই চাৰিওফালে পৰিৱেশ মই দেখুৱাই থাকিম, আপোনালোকে চাওকচোন। আৰু কোনোবা আহিছে যদি কমেণ্ট কৰি জনাবচোন। এয়া হ'ল পুখুৰীটো, আলি পুখুৰীটো। এইটো আলি পুখুৰীটো মই চাৰিওফালে পৰিৱেশটো মই দেখুৱাই আছোঁ। চাওকচোন আপোনালোকে। এই আলি পুখুৰীটো চাই আকৌ মই ভিতৰলৈ আহিলোঁ। নাম ভাষণ চলি আছে বৰ্তমান। আৰু এইখনে হৈছে শংকৰদেৱ পঢ়া স্কুলখন। আহি আমি আকৌ মৃত্যুঞ্জয় মন্দিৰ পালোঁহি। এই মৃত্যুঞ্জয় মন্দিৰ তাৰ পৰিৱেশ মই দেখুৱাম চাৰিওফালে। এই মৃত্যুঞ্জয় মন্দিৰটো, মৃত্যুঞ্জয় সুন্দৰ পৰিৱেশ মৃত্যুঞ্জয়টো। মৃত্যুঞ্জয় মন্দিৰ পৰিৱেশ, মৃত্যুঞ্জয় আহি আমি আকৌ বিষ্ণু মন্দিৰ পালোঁ। এই বিষ্ণু মন্দিৰ মই চাৰিওফালে পৰিৱেশ দেখুৱাইছোঁ। পৰিৱেশ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।